নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল জুলফিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি জানো কৰোনা ভাইৰাছ এতিয়ালৈকে কিমান কি আতংকৰ সৃষ্টি কৰিছে, কিমান কি ক্ষতি কৰিলে। অলমষ্ট আমি চবেই অলপ চলপ ইয়াৰ বিষয়ে চবেই অৱগত, আৰু আমাৰ দৈনন্দিন জীৱনত কেনেকুৱা প্ৰভাৱ পৰিছে তাৰ বিষয়েও আমি ভালকৈ অৱগত। এতিয়া কথা হ'ল, কৰোনা ভাইৰাছৰ আমি জানো ইয়াৰ প্ৰতিষেধক ওলোৱা নাই। যিটো ভেকচিন বুলি কয়, আমি এইটো ভেকচিন এতিয়ালৈকে ওলোৱা নাই গোটেই পৃথিৱীত। যদি ইয়াৰ ভেকচিন ওলোৱা নাই, ইয়াক ডক্টৰসকলে কিমান ষ্ট্ৰাগল কৰি পেলাই মানুহক, ইয়াৰ সংক্ৰমিত মানুহৰ লগত কেনেকৈ যুদ্ধ কৰি মানুহক বচাবৰ চেষ্টা কৰি আছে, তাৰ কিছুমান ফেজৰ বিষয়ে মই আজি কথা পাতিব ওলাইছোঁ। আৰু ভেকচিনটো কেনেকুৱা ষ্টেজত আছে, ই কিমান সোনকালে ওলাব, তাৰ বিষয়েও দুটামান কথা পাতিম আপোনালোকক। প্ৰথম কথা হ'ল যে আমি এটা কনচেপ্ট জানো যে কিবা এটা আমাৰ বেমাৰ হ'লে লগে লগে আমি বেজি এটা দিওঁ। বেজি দিয়াৰ লগে লগে আমাৰ ভেকচিন এটা দিয়াৰ লগে লগে আমাৰ সেই বেমাৰটো লাহে লাহে ভাল হ'বলৈ ধৰে। ভেকচিনটোনো কি, আচলতে এইটো কি বস্তু, এইটো আমাৰ শৰীৰত কেনেদৰে কাম কৰে, মই তাৰ সৰু এটা আভাস দিব বিচাৰিছোঁ সৰল ভাষাত। এতিয়া চাওক, আমাৰ চবৰে বডিত, আমাৰ শৰীৰত এণ্টিবডি ছিষ্টেম থাকে। অৰ্থাৎ আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ যিটো ক্ষমতা, এইটো অট'মেটিকেলি আমাৰ গাত এইটো ইনষ্টল কৰা আছে। ধৰি লওক, সহজ ভাষাত ক'বলৈ গ'লে এইটো অট'মেটিকেলি এইটো আমাৰ জন্মৰ সময়ত আমি চবেই এইটো বস্তু লৈ আহোঁ। তাৰপিছত আমি নজনাকৈ বহুত বেমাৰে আমাৰ গাত এনেই বাস কৰি থাকে। সেইখিনি বস্তুক সেই এণ্টিবডি ছিষ্টেমে যুদ্ধ কৰি সেইখিনি বস্তুক মাৰি পেলাই। সেই বেমাৰবিলাক আমি গমেই নাপাওঁ। আমি গম নোপোৱাকৈ বহুত বস্তু নাইকিয়া হৈ যায় অলৰেডি শৰীৰৰ পৰা। কিন্তু যেতিয়া ফটককৈ কিবা ডাঙৰ ভাইৰাছ এটা আহি পেলাই আমাৰ শৰীৰত বাস কৰে, তেতিয়া সেই ভাইৰাছ যেতিয়া আমাৰ গাত বাস কৰাৰ লগে লগে আমাৰ শৰীৰ অসুস্থ হৈ যায়। অসুস্থ হোৱাৰ লগে লগে আমি যেতিয়া আইডেণ্টিফাই হয় যে এইটো হয় আমাৰ কলেৰা হ'ল বা এইটো কিবা জ্বৰ হৈছে বা তেনেকুৱা কিবা যেতিয়া বেমাৰ আমাৰ যেতিয়া আইডেণ্টিফাই হৈ যায়, ডক্টৰে আইডেণ্টিফাই কৰি পেলাই তাৰ এটা ভেকচিন দিয়ে। ভেকচিন দিয়াৰ লগে লগে আমাৰ শৰীৰত যিটো এণ্টিবডি ছিষ্টেম আছে, সেই ছিষ্টেমটো আৰু অলপ ষ্ট্ৰং হৈ যায়। ষ্ট্ৰং হোৱাৰ লগে লগে সেই স্পেচিয়েলি সেই কেটেগৰীৰ ভাইৰাছৰ লগত এইটো মোকাবিলা কৰিবৰ কাৰণে, যুদ্ধ কৰিবৰ কাৰণে বেছি ষ্ট্ৰং হয়। ষ্ট্ৰং হোৱাৰ লগে লগে যুদ্ধ কৰি পেলাই সেই ভাইৰাছটো মাৰি পেলাই তেতিয়া লাহে লাহে আমি আৰোগ্য হৈ যাওঁ। এইটো হ'ল এটা সাধাৰণ কনচেপ্ট। এইটো হ'ল এটা বেছিক কনচেপ্ট। এটা তেনেকৈ ধৰণৰ টীকাকৰণ দি পেলাই আমাৰ শৰীৰৰ এণ্টিবডি ছিষ্টেমটো আৰু মজবুত কৰি পেলাই সেই ভাইৰাছটো মৰি যোৱাৰ ফলত তাৰপিছত আমি সুস্থ হওঁ। এতিয়া আহোঁ আমি কৰোনা ভাইৰাছৰ ক্ষেত্ৰত। এতিয়া চাওক, আমেৰিকাই এতিয়া আৰু এটা টেষ্ট আৰম্ভ কৰিছে, সেইটো হ'ল এণ্টিবডি টেষ্ট। কিছুমান মানুহৰ গাত কৰোনা ভাইৰাছ প্ৰৱেশ কৰিছে, কিন্তু সেইখিনি মানুহ সংক্ৰমিত হোৱা নাই। এই মানুহটো আল্টিমেটলি তেওঁ আক্ৰান্ত হোৱা নাই, অৰ্থাৎ অসুস্থ হোৱা নাই, কিন্তু তাৰ গাত কৰোনা ভাইৰাছ সোমাইছিলে। লাহে লাহে সেই যাৰ যিটো বডিৰ যিটো এণ্টিবডি ছিষ্টেম আছে, সেই ছিষ্টেমটোৱে সেই ভাইৰাছৰ লগত মোকাবিলা কৰি পেলাই ভাইৰাছটো ভিতৰে ভিতৰে মাৰি দিলে। তেতিয়া সেইটো মানুহ আইডেণ্টিফাই কৰি পেলাই আমেৰিকাই সেইটো মানুহক কাম কৰিব দি আছে যে নাই, তাৰ এণ্টিবডি ছিষ্টেমটো এনেকুৱা অলপ বেছি ষ্ট্ৰং আছিলে, যাৰ কাৰণে সেই কৰোনা ভাইৰাছক তেওঁ নিজৰ এণ্টিবডিয়ে মাৰি পেলাইছে। গতিকে এইটো এটা হ'ল প্ৰথম পৰ্যায়ত তেখেতসকলে এনেকুৱা ব্যক্তিক চিনাক্তকৰণ কৰি আছে। তাৰপিছত আৰু এটা ট্ৰায়েল চলি আছে নতুনকৈ, সেইটো হ'ল প্লাজমা ট্ৰায়েল বুলি কয়। এতিয়া চাওক, এইবিলাক মেডিকেল টাৰ্মছ, ইমান আমি ইয়াৰ লগত যিখিনি আভাস পাইছোঁ, আমি যিখিনি বুজি পাইছোঁ, সেইখিনি সহজ ভাষাত আপোনালোকক ক'বলৈ ওলাইছোঁ এটা কথা। প্লাজমা ট্ৰায়েলটো কেনেকুৱা বস্তু, কোনোবাই এতিয়া চাওক, আমাৰ ইয়াতে অসমতে বহুত মানুহৰ কৰোনাত আক্ৰান্ত হৈছে। হোৱাৰ ফলত তাৰপিছত লাহে লাহে তেখেতসকলে আৰোগ্য হৈছে। আৰোগ্য হোৱাৰ পিছত যেতিয়া ডক্টৰে ডিক্লেয়াৰ কৰিলে তেখেত সম্পূৰ্ণ আৰোগ্য হৈ গ'ল, তেতিয়া সেই আৰোগ্য মানুহজনৰ পৰা যিটো ব্লাড আছে, সেইটো ব্লাড লৈ পেলাই যি মানুহ আক্ৰান্ত হৈ আছে, সেই মানুহৰ গাত আকৌ সেই ব্লাডটো প্ৰৱেশ কৰি দি আছে। আকৌ সেই ব্লাডটো সেই মানুহৰ শৰীৰত দি আছে। দিয়াৰ লগে লগে কি হ'ল, তাৰ যিটো এণ্টিবডি ছিষ্টেমটো সেইটো আৰু অলপ ষ্ট্ৰং হৈ গৈ পেলাই সেই ভাইৰাছত যুদ্ধ কৰাৰ কাৰণে প্ৰতিৰোধ ক্ষমতাটো অলপ বেছি হৈছে। শৰীৰৰ ইমিউনিটি ছিষ্টেমটো অলপ বাঢ়ি গৈছে, যোৱাৰ ফলত সেই ভাইৰাছৰ লগত তেখেত মোকাবিলা কৰি আছে। এইটো হ'ল আৰু এটা ছিষ্টেম, এইটো প্লাজমা ট্ৰায়েল বুলি কয়। ইয়াৰ ওপৰতো বহুত ধৰণৰ ষ্টাডি চলি আছে এতিয়ালৈকে। যিহেতু কৰোনাৰ ক্ষেত্ৰত গোটেই পৃথিৱীত এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই, সেইকাৰণে ইয়াৰ অল্টাৰনেটিভ ৱেবিলাক বিভিন্ন বৈজ্ঞানিকসকলে, ক্লিনিকেল যিখিনি ষ্টাফ আছে, ৰিচাৰ্চ ষ্টাফ আছে, তেখেতসকলে এই বস্তুটো নতুনকৈ ট্ৰায়েল কৰিবৰ চেষ্টা কৰি আছে, যাতে
প্ৰতিষেধক নোলোৱালৈকে আমি কেনেকৈ মানুহবিলাকক আৰোগ্য কৰিব পাৰোঁ সেইটো হ'ল ছেকেণ্ড ষ্টেজৰ আৰু এটা প্লাজমা ট্ৰায়েল বুলি কয়। এতিয়া আমি আহোঁ প্ৰতিষেধক লৈ পেলাই। গোটেই পৃথিৱীত এই কৰোণাৰ ভেকচিন লৈ পেলাই দিনে নিশাই হেৰি চলি আছে, আপোনাৰ কি কয় যে পৰীক্ষা নিৰীক্ষা চলি আছে। পৰীক্ষা নিৰীক্ষা চলাৰ পিছতো এতিয়ালৈকে ফাইনেল তেনেকুৱা কোনো আমি ফাইনেল ষ্টেজত উপনীত হ'ব পৰা নাই যে হয় এইটো ৰেডি হৈ গ'ল ভেকচিন, এতিয়া আমি মানুহৰ গাত দিব পাৰোঁ, তেনেকুৱা হোৱা নাই। মই তেনেকুৱা এটা ভাল এটা বিষয় লৈ পেলাই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আমাৰ ভাৰতবৰ্ষৰ এলাহাবাদত জন্মগ্ৰহণ কৰা এজন ল'ৰা, আমাৰ এজন সুযোগ্য সন্তান, তেখেতৰ নাম ফৰাজ জাইদি। তেখেত এতিয়া আমেৰিকাত কৰ্মৰত। তেখেত আমেৰিকা ফিলাডেলফিয়া ইউনিভাৰ্চিটি অফ ছায়েন্সত তেখেত চেল বায়'লজি আৰু বায়'লজি টেকন'লজিত মাষ্টাৰ কৰিছে। মাষ্টাৰ্ছ কৰাৰ পিছত তাতে বিষ্টাৰ ইনষ্টিটিউট নামৰ এটা সংস্থা আছে, যিটো সংস্থাই গোটেই পৃথিৱীৰ বিভিন্ন ভাইৰাছৰ লগত মোকাবিলা কৰিবৰ কাৰণে যিখিনি ভেকচিনৰ প্ৰয়োজন হয় সেইবিলাক লৈ ৰিচাৰ্চ কৰি পেলাই ভেকচিন তৈয়াৰ কৰে। কলেৰা, কেঞ্চাৰ তেনেকুৱা ডাঙৰ ডাঙৰ বেমাৰৰ লগত অলৰেডি তেখেতসকলে ভেকচিন তৈয়াৰ কৰি পেলাই গোটেই পৃথিৱীত এটা তেওঁলোকৰ দৃষ্টান্ত দাঙি ধৰিছে অলৰেডি। তেখেত হ'ল সেইটো ইনষ্টিটিউটত তেখেত মেনেজাৰ হিচাপে কাম কৰে। তেখেতসকলে দিনে নিশাই এই ভেকচিন লৈ কাম কৰি আছে। এতিয়া চাওক, ভেকচিনটো প্ৰথম যেতিয়া আৰম্ভ হ'ল, যেতিয়া ইয়াৰ প্ৰথমতে ভাইৰাছটো যেতিয়া এটা ভাইৰাছ নতুন আহে, সেই ভাইৰাছটো ষ্টাডি কৰাৰ পিছত সেই ভাইৰাছৰ লগত কেনেকৈ মেডিচিনে কাম কৰিব, তাতে কিবিলাক কণ্টেণ্ট লাগে, সেই গোটেইখিনি বস্তু ষ্টাডি কৰাৰ পিছত লেবৰেটৰী টেষ্ট কৰাৰ পিছত গোটেই এটা প্ৰক্ৰিয়াৰ মাজেৰে দীঘলীয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পেলাই যুদ্ধকালীন পৰিস্থিতিত তেখেতসকলে এই প্ৰক্ৰিয়াটো পাৰ হৈ পেলাই এতিয়া এটা ক্লিনিকেল ষ্টেজত আহিছে। ক্লিনিকেল ষ্টেজটো এনেকুৱা বস্তু, প্ৰথমতে ষ্টাডি কৰি এনিমেলছৰ ওপৰত এইটো প্ৰয়োগ কৰাৰ পিছত যেতিয়া তাত ছেটিছফেক্টৰী এটা ৰিজাল্ট আহে, ৰিজাল্ট অহাৰ পিছত ক্লিনিকেল ষ্টেজলৈ আনি অৰ্থাৎ হিউমেন বডিত দিয়ে। প্ৰথমতে তেওঁলোকে এটা মানুহৰ বডিত দিছে, দি পেলাই এইটো ৰিচাৰ্চ চলাই আছে যে এইটো কেনেকুৱা ধৰণৰ কাম কৰে। আৰু ভেকচিন এটা মানুহৰ বডিত খালি মানুহৰ শৰীৰত দিলেই নহ'ব, সেই ভেকচিনে আকৌ যাতে তেওঁৰ বেলেগ কিবা ক্ষতি নকৰে তাৰো প্ৰতি বহুত নজৰ ৰাখিব লাগে, বহুত কিবা কিবি চাব লাগে। সেইখিনি চোৱাৰ পিছতহে তেখেতসকলে ফাইনেল ষ্টেজলৈ উপনীত হৈ পেলাই সেইটো গোটেই পৃথিৱীত এৰি দিব বা WHO লৈ পঠাব, তেনেকুৱা কিবা নিয়ম আছে চাগে। যিকেই নহওক, এতিয়া তেখেতসকলে এটা ক্লিনিকেল ষ্টেজত আছে এই বস্তুটো লৈ পেলাই যে মানুহৰ এতিয়া আমি জনামতে বিজ্ঞান বিষয়ক এটা আলোচনী আছে, পৃথিৱীৰ বিখ্যাত আলোচনী নেচাৰত প্ৰকাশ পোৱা তথ্যমতে খুব সোনকালে তেখেতসকলে এইটো ষ্টেজ 1 পাৰ হৈছে। এতিয়া জাষ্ট হিউমেন বডিত দিছে, ইয়াৰ পিছত মানুহৰ বডিত কেনেকুৱা ৰূপ লয়, এইটো ইয়াৰ পিছত ক্ষতি হ'ব নে কি হ'ব, কেনেকুৱা ধৰণে কি হ'ব, সেইখিনি ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3 তেনেকুৱা 3টা ষ্টেজ পাৰ হোৱাৰ পিছত হয়তো সেইটো তেওঁলোকে ওলাই দিব। আৰু আমি আশা কৰিব পাৰোঁ যে খুব সোনকালে এই বস্তুটো ওলাই আহিব। আৰু খুব সুখৰ কথা এইটো যে আমাৰ তেখেতৰ লগত আৰু আমাৰ ভাৰতীয় প্ৰায় 3-4জন মানুহ সেইটো টিমত কাম কৰি আছে। যদি গোটেই পৃথিৱীত এই কৰোণাৰ ভেকচিনটো সফলভাৱে তেখেতসকলে ওলাই দিব পাৰে, তেতিয়াহ'লে আমিও ভাৰতীয় হিচাপে এইটো এটা গৌৰৱৰ কথা যে আমাৰ ভাৰতবৰ্ষৰ এজন ল'ৰাই তাতে গৈ পেলাই বা 3-4জন মানুহ লগ লাগি পেলাই গোটেই পৃথিৱীত এনেকুৱা ডাঙৰ উপকাৰ এটা কৰিলে। গতিকে এই ভেকচিনক লৈ পেলাই মোৰ আছিল এইটো ভিডিঅ'টো কেনে পাইছে আপোনালোকে জনাব। যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।